খচৰা ভোটাৰ তালিকাত বিসংগতি কাৰ নাম কাটি পেলোৱা হল কাৰ নাম সমান স্বচ্ছতানে নিৰ্বাচনী ষড়যন্ত্ৰ অসমত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাই এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে ৰাজ্যৰ বহু সমষ্টিৰ ভোটাৰৰ নাম হঠাৎ উধাও হল আৰু অচিনাকি নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগে ৰাজনীতি তুলপাৰ কৰি তুলিছে কোনে কোনে ভোটাৰ তালিকাৰ এই খেল এই সন্দৰ্ভত প্ৰদক্ষিণ বোৰ্ডৰ সভাপতি তথা সাংসদ কৌৰৱ গগৈৰ নিৰ্বাচনী আয়োগক পোনপটীয়া প্ৰশ্ন কৰিছে সমষ্টি ভিত্তিক ভোটাৰৰ অন্তৰ্ভুক্তিৰ সম্পূৰ্ণ তালিকা তৎকালেই ৰাজহুৱা কৰক খচৰা ভোটাৰ তালিকাত আমি দেখা পাইছো যে প্ৰতিটো সমষ্টিৰ ভিতৰত আজি হাজাৰ হাজাৰ নতুন ভোটাৰ সোমাই গৈছে য'ত আমাৰ অসমৰ এজন নৱপ্ৰজন্ম যুৱক বা যুৱতী ভোটাৰ তালিকাৰ ভিতৰত অংশগ্ৰহণ কৰিছে আমাক মাত মাতিবলৈ নাই আমি স্বাগতম জনাইছো কিন্তু যদি এনেকুৱা ব্যক্তি আছে যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰি নিজৰ ভোটটো শিফ্ট কৰিবলৈ বিচাৰে তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব আৰু সেই কাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছো যে আমি খচৰা ভোটাৰ তালিকা ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই আমি প্ৰশাসনক আহ্বান জনাইছো যে প্ৰতিটো সমষ্টি ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে সেই তালিকাটো আমাক দিয়ক গোপনীয়তা কি হয় কাক তেওঁ স্পষ্টকৈ কয় ভোটাৰৰ তালিকাত যদি বেমেজালি থাকে তেনে নিৰ্বাচনৰ স্বচ্ছতা ধ্বংস হয় গণতন্ত্ৰ